শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীলৈ দিয়া প্ৰথমখন চিঠি। সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত শৰ্মা ডাঙৰীয়া, ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ বাবে মই আপোনাক অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো যে কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ সকলো অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। সেয়া চৰম উদ্বেগৰ বিষয়। কিন্তু মই দুখেৰে আপোনাক ক'বলৈ বিচাৰিছোঁ, কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ ব্যৱস্থাপনাৰ দিশত ব্যৰ্থ হৈছে। 2020 চনত কোভিড অতিমাৰীৰ আৰম্ভণিতে আপুনি ৰাইজৰ পৰা দান বৰঙণি লৈ কেইখনমান কোভিড চিকিৎসালয় নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু তাৰ এখনো নিৰ্মাণ কৰা নহ'ল। ইয়াৰ ফলত এতিয়া অভাৱনীয় স্বাস্থ্য সংকটে দেখা দিছে। সকলোৰে আত্মীয় স্বজনৰ মৃত্যু হৈছে। প্ৰতিনিয়ত কোভিডত পৰিচিত লোকৰ মৃত্যুৰ খবৰ আহি আছে। সম্ভৱতঃ এয়া চৰকাৰে যুদ্ধকালীনভাৱে কোভিড নিয়ন্ত্ৰণৰ প্ৰস্তুতি নোলোৱাৰ বাবেই সংঘটিত হৈছে। প্ৰতিষেধক লোৱাৰ বাবে অসমৰ বাসিন্দাই দূৰ দূৰণিলৈ যাবলগীয়া হৈছে। 3.3 কোটি জনসংখ্যা থকা ৰাজ্যখনৰ প্ৰতিষেধক পাবলগীয়াসকলে জৰুৰীভাৱে বিনামূলীয়া প্ৰতিষেধক পোৱাটো উচিত বুলি মই ভাবোঁ। 2020 চনত অসম চৰকাৰে লকডাউনৰ পাছত আৰ্থিক সংকটৰ পৰা মুক্তি পোৱাৰ বাবে পৰিকল্পনা কৰিবলৈ এখন কমিটি গঠন কৰিছিল। SC দাস কমিটিখনে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কেতবোৰ পৰামৰ্শ অসম চৰকাৰলৈ আগবঢ়াইছিল। কিন্তু সেই কমিটিখনৰ পৰামৰ্শ কেনেদৰে ৰূপায়ণ কৰা হ'ল সেয়া অসমৰ ৰাইজে নাজানিলে। এই অতিমাৰী ভয়ংকৰ পৰিস্থিতিত আমি ভাবোঁ সকলোৱে একেলগে অতিমাৰীৰ বিৰুদ্ধে যুঁজ কৰি অসমক ৰক্ষা কৰিব লাগে। এই সংক্ৰান্তত মই আপোনালৈ কেইটামান পৰামৰ্শ প্ৰেৰণ কৰি সেয়া ৰূপায়ণ কৰিবলৈ অনুৰোধ জনালোঁ। স্বাস্থ্যৰ সা সুবিধা। প্ৰথমতে, অসমত 3 কোটি জনসংখ্যা আছে। ইয়াৰ যিসকলে প্ৰতিষেধক পোৱাৰ বাবে যোগ্য তেওঁলোকক অচিৰে বিনামূলীয়াকৈ প্ৰতিষেধক চৰকাৰে প্ৰদান কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি অসমে যথেষ্ট পৰিমাণে প্ৰতিষেধক ৰাজ্যলৈ আনিব লাগে। সকলো ঠাইতে যাতে সমভাৱে বিনামূলীয়া টীকাকৰণ হয় সেয়া চৰকাৰে নিশ্চিত কৰিব লাগে। এই সকলোবিলাক কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে কৰিব লাগে। দ্বিতীয়তে, অসম চৰকাৰে জৰুৰীভাৱে ৰেমডেছিভিৰকে ধৰি কোভিডৰ অত্যাৱশ্যকীয় সকলো দৰৱ যোগাৰ কৰিব লাগে আৰু ৰোগীক বিনামূলীয়াকৈ যোগান ধৰিব লাগে। ৰাজ্যৰ সকলো জিলাতে আৰু সকলো ঠাইতে চিকিৎসালয়ৰ সা সুবিধা প্ৰদান কৰিব লাগে যাতে কোভিড ৰোগী বিনা চিকিৎসাই মৃত্যুমুখত পৰিব লগা নহয়। গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এতিয়া চিকিৎসালয়ৰ অভাৱ ঘটিছে। এনে পৰিস্থিতিত কোভিড চিকিৎসাৰ বাবে অস্থায়ী চিকিৎসালয় যুদ্ধকালীনভাৱে গঢ় দিব লাগে। সকলো স্থানতে অক্সিজেনৰ যোগান থাকিব লাগে। 4 নম্বৰ, যিসকল কোভিড পজিটিভ সম্প্ৰতি ঘৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোকক এম্বুলেন্স আৰু ঔষধৰ যোগান ধৰিব লাগে। 5 নম্বৰ, যিসকল স্বাস্থ্যকৰ্মী, এম্বুলেন্স ড্ৰাইভাৰ আৰু চাফাৰ কৰ্মী তথা শ্মশান কৰ্মীয়ে কোভিড সেৱা আগবঢ়াই আছে তেওঁলোকক উচ্চমানৰ PPE কিট যোগান ধৰিব লাগে। আৰ্থিক সংকট আৰু অন্যান্য। 1 নম্বৰ, দৈনিক মূল্যবৃদ্ধি হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী যেনে চাউল, আটা, দাইল, তেল, গাখীৰ, শাক পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। 2 নম্বৰ, মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে এটা পুঁজি গঠন কৰিব লাগে। এই পুঁজি তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে য'ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে। 3 নম্বৰ, আৰ্থিকভাৱে সংকটত পৰা ৰাজ্যৰ দৰিদ্ৰ এচাম লোক এতিয়া আৰ্থিক সংকটৰ সন্মুখীন হৈছে। লকডাউন সদৃশ পৰিৱেশত তেওঁলোকৰ আয় নোহোৱাৰ বাবে প্ৰতিটো পৰিয়ালক জৰুৰীভাৱে 5,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব লাগে। 4 নম্বৰ, এই সংকটৰ পৰিস্থিতিত চৰকাৰে ৰাজ্যখনৰ প্ৰখ্যাত বিজ্ঞানী, সামাজিক সংগঠন ইত্যাদিৰ পৰামৰ্শ গ্ৰহণ কৰি চৰকাৰৰ পৰৱৰ্তী পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগে। 5 নম্বৰ, অৰ্থনৈতিক সকাহৰ বাবে SC দাস কমিটিয়ে আগবঢ়োৱা পৰামৰ্শাৱলী অনুসৰি অসমৰ ৰাইজক অতিমাৰীৰ লকডাউন আৰু কাৰফিউৰ দৰে পৰিস্থিতিৰ সাহায্য প্ৰদান কৰিব লাগে। 6 নম্বৰ, এই সংকটৰ সময়ত চৰকাৰে সকলোবিলাক বিৰোধী ৰাজনৈতিক দলক একগোট কৰি কোভিডৰ বিৰুদ্ধে যুঁজ দিব লাগে। এই সংক্ৰান্তত মই বিধানসভাৰ এখন বিশেষ অধিৱেশন আহ্বান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আশা কৰোঁ আপুনি মোৰ পৰামৰ্শ আৰু অনুৰোধ গুৰুত্ব সহকাৰে বিবেচনা কৰিব। ইতি বিনয়েৰে অখিল গগৈ।